বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰা প্ৰসংগক লৈ কাৰ্বি ছাত্ৰ সন্থাৰ সংবাদমেল। কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ নিয়ন্ত্ৰণত টেট পৰীক্ষা অনুষ্ঠিত নহ'লে অনাগত সময়ত তীব্ৰ আন্দোলনত নামি পৰাৰ হুংকাৰ ছাত্ৰ নেতৃত্ববৰ্গৰ। অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ 2019-20 বৰ্ষৰ বাবে ছাত্ৰ একতা সভা নিৰ্বাচন। এইবাৰৰ নিৰ্বাচন শান্তিপূৰ্ণ। আগন্তুক সময়ত হ'বলগীয়া পৰীক্ষাসমূহৰ বাবে এইবাৰ নিৰ্বাচন হ'ল নিৰ্দিষ্ট সময়তকৈ আগত। কাৰ্বি আংলং জিলা ভূমি আৰু ৰাজহ সন্দৰ্ভত পৰ্যালোচনা অনুষ্ঠিত হয় ডিফু আৰ্বৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰত। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। কাৰ্বি আংলঙত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰা প্ৰসংগক লৈ সৌচাৰ কাৰ্বি ছাত্ৰ সন্থাৰ দাবী আছিল অনুষ্ঠিতব্য বিশেষ টেট পৰীক্ষা কাৰ্বি আংলং জিলাত সম্পূৰ্ণ কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ নিয়ন্ত্ৰণত হ'ব লাগিব। কিন্তু সেই বিষয়ত ৰাজ্য চৰকাৰে ছাত্ৰ সন্থাৰ দাবীৰ প্ৰতি কোনো সঁহাৰি দিয়া পৰিলক্ষিত হোৱা নাই। এনে পৰিপ্ৰেক্ষিতত কাৰ্বি ছাত্ৰ সন্থাই সংবাদমেল অনুষ্ঠিত কৰি সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰে যে সন্থাই দাবী কৰা মতে বিশেষ টেট অনুষ্ঠিত কৰাৰ প্ৰতি ৰাজ্য চৰকাৰে সদিচ্ছা প্ৰকাশ নকৰিলে আগন্তুক সময়ত তীব্ৰ আন্দোলনত নামিব বুলি হুংকাৰ দিয়ে ছাত্ৰ নেতৃত্ববৰ্গই। বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰা প্ৰসংগক লৈ কাৰ্বি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী তুলিছিল যে কাৰ্বি আংলঙত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব, কিন্তু ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণত নহয়। উইথ ইমিডিয়েট এফেক্ট যিমান কম সময়ত লয় মানে টেট স্পেচিয়েল টেট এক্সামিনেশ্যন কাৰ্বি আংলং নিজে বহাব পৰাকৈ ব্যৱস্থা ল'ব বুলি আজি আমাক আশ্বাস দিয়া হৈছে। যিখিনি কথা তেওঁলোকে আমাক দিছে তেওঁলোকে এইটো কথা মতে কৰিলে ভাল, বিকজ ইট ইজ দেয়াৰ ডিউটি। কিন্তু আমি ৰিকুৱেষ্ট কৰাৰ পৰা তেখেতে আমাক সহায় কৰা বুলি নহয়। তেখেতৰ নিজৰ দায়িত্ব আছে যে কাৰ্বি আংলঙৰ পাৱাৰ ৰক্ষা কৰা আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল আণ্ডাৰত যিমানখিনি এডুকেশ্যন ইনষ্টিটিউশ্যন ভেকেণ্ট পষ্ট আছে ইন এলিমেণ্টেৰী এডুকেশ্যন তাতে ফুলফিল কৰিব লাগে। দিছ ইজ দেয়াৰ ডিউটি। চ' আমাৰ এইটোৱে দাবী থাকিব আজি যে অতি সোনকালে কাৰ্বি আংলং অট'নমাছ কাউন্সিল ফালৰ পৰা টিচাৰ এলিজিবিলিটি টেষ্ট কাৰণে এটা টেট এম্পাৱাৰিং কমিটি গঠন কৰি টেটটো কণ্ডাক্ট কৰিব লাগে বুলি আমাৰ দাবী থাকিব। কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ নিয়ন্ত্ৰণত হ'ব লাগিব। প্ৰয়োজন সাপেক্ষে বিশেষ টেট পৰীক্ষাৰ বাবে কমিটি গঠনৰ পৰামৰ্শ কৰা হৈছিল, কিন্তু অদ্যপি এই প্ৰসংগত ৰাজ্য চৰকাৰে দিয়া নাই কোনো সঁহাৰি। এই পৰিস্থিতিত স্বাভাৱিকতে প্ৰসংগটোক লৈ ছাত্ৰ সন্থাই সংবাদমেল আহ্বান কৰি নিজা প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ছাত্ৰ সন্থাই সংবাদমেলত ব্যক্ত কৰে যে অহা অক্টোবৰত বিশেষ টেট প্ৰসংগক লৈ আলোচনা বিলোচনাৰ বাবে কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্ববৰ্গই দেলহিলৈ যাব আৰু এই কাৰ্যত কাৰ্বি সাহিত্য সাহিত্য পৰিষদেও সহায় সহযোগ কৰাৰ কথা। ছাত্ৰ সন্থাৰ এই পদক্ষেপক কি ফলাফল ওলাই আহে সেয়া আগন্তুক সময়তহে হ'ব লক্ষণীয়। মতে আমাৰ যিটো দাবী আছে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ফালৰ পৰা এটা টেট এম্পাৱাৰিং কমিটি গঠন কৰি টেট কণ্ডাক্ট কৰিব লাগে বুলি আমাৰ দাবী আগৰ পৰা আছে। আজি আমাৰ মাননীয় চিফ এক্সিকিউটিভ মেম্বাৰ তুলাৰ মহাং ছাৰে আমাৰ কথা মানিছে আৰু তেখেতে কোৱা মতে যে অহা অক্টোবৰ ফাৰ্ষ্ট উইক ভিতৰত আমাক জইণ্ট ডেলিগেশ্যন যাব দিল্লীলৈ। তাতে আমাৰ মিনিষ্টাৰৰ লগত আমি ডিছকাশ্যন কৰা হ'ব আৰু তাৰ পাছত আমি নেশ্যনেল কাউন্সিল অফ টিচাৰ্ছ এডুকেশ্যনত তাতে আমি যোৱা হ'ব বুলি কৈছে। গতিকে আমি আশা কৰিছোঁ আৰু আমাৰ দাবীটো আগৰ পৰা এইটোৱে আছে যে অসম চৰকাৰৰ পৰা যি টিচাৰ এলিজিবিলিটি টেষ্ট যি কণ্ডাক্ট কৰিব তাত আমি আগৰ পৰা প্ৰতিবাদ কৰিছে, বিকজ সুপ্ৰিম কোৰ্টৰ যিটো ৰুল মতে কোৱা মতে বা টেট যিটো গাইডলাইন মতে তাতে লিখা আছে যে এপ্ৰপ্ৰিয়েট গভৰ্ণমেণ্টহে টেটটো কণ্ডাক্ট কৰিব পাৰে। কাৰ্বি আংলং অট'নমাছ কাউন্সিল আজ পাৰ MOU চুক্তি কৰাৰ পাছত 6 শিডিউল পেৰাগ্ৰাফ 3A ক্লজ যিটো লিখা আছে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল কেন এক্সিকিউট এণ্ড লেজিছলেট ইন দ্য ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন, আমাৰ এলিমেণ্টাৰী এডুকেশ্যন আপ টু হায়াৰ এডুকেশ্যন আপ টু কলেজ লেভেললৈকে আমি এইটো আমাৰ এক্সিকিউশ্যনো কৰিব পাৰে আৰু লেজিছলেশ্যনো কৰিব পাৰে। গতিকে আমি ভাবোঁ আৰু আইন কনষ্টিটিউশ্যনে আমাক এইটো অথৰিটি দিছে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল হেজ এভৰি ৰাইট টু কনষ্টিটিউট টেট এম্পাৱাৰিং কমিটি এণ্ড টু হোল্ড টেট
কাৰ্বি আংলং এম পি মহাসভা গতিকে আমাৰ দাবী এইটোৱে থাকিব আৰু যদি আমাৰ দাবী যদি ফুলফিল নহয় তেতিয়া আগন্তুক দিনত আমাৰ ফালৰ পৰা যিমানখিনি সংগঠন আছে আমি একেলগে গোট হৈ আমি ডাঙৰ এটা আন্দোলন আমি কৰিম বুলি আপোনালোকক অৰুণ লেখাই ৰিপৰ্ট কাট নিউজ। অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ 2019-20 বৰ্ষৰ বাবে ছাত্ৰ একতা সভাৰ নিৰ্বাচন মঙলবাৰে অনুষ্ঠিত হৈ যায়। শান্তিপূৰ্ণভাৱে সম্পন্ন হয় এইবাৰ নিৰ্বাচন। পুৱা 11 বজাৰ পৰা এই নিৰ্বাচন আৰম্ভ হয়, বিয়লি 2 বজাত শেষ হয়। ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত অনুষ্ঠিতব্য পৰীক্ষাসমূহৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ 2019-20 শিক্ষাবৰ্ষৰ বাবে ছাত্ৰ একতা সভাৰ নিৰ্বাচন নিৰ্দিষ্ট সময়তকৈ আগত অনুষ্ঠিত হ'ল। অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন কমিটিৰ অধ্যক্ষ ৰবীন্দ্ৰ তেৰণ আৰু ৰিটাৰ্ণিং বিষয়া AI চানুৱে এইদৰে সংবাদ মাধ্যমৰ আগত জানিব দি পুনৰ ব্যক্ত কৰে যে এইবাৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। Contesting. For the post of president, this time we have two candidates, Rajiv Rompi and Gayatri Lakshmi. And for the general secretary post, again we have two candidates. So we have 4 candidates. Other candidates, as far as other posts are concerned, that cultural, then magazine, then vice president, then assistant general secretary. We have 2 posts for assistant general secretary. So only one candidates have filed for that. So there is no election for these remaining posts, so except president and the general secretary. And for the general secretary post, we have 2 candidates. One is Pohor Tiling and one is Kasesong. Pohor is from commerce and Kasesong is from anthropology. And as far as this president is concerned, Rajiv is from life science and the bioinformatics department, and the Gayatri Lakshmi is from English department. Hope the election process is going well. Yeah, with the help of everyone, the students got third semester, first semester, and all the stakeholders. So I would like to appreciate their service towards us and the teaching, non-teaching staff. Okay, everyone is helping us to conduct this election very smoothly. We have around 800 voters this time, as far as our chairperson has already mentioned. Okay, so third semester, first semester, and the research scholars. Okay, so for research scholar and the third semester, the identity cards issued by the university. So it is considered as an valid I-card, and for the first semester, so we have issued a certificate. Okay. Hope the elected members, the elected union members will do the betterment and the upliftment of our university. Yeah, we do feel so, and there are lots of issues in this university, and they have to do it. And as you know, that university in the year 2007, the campus was established. So I do feel that this new student union body will work harder and harder. And I salute all those union bodies who were, there in our campus and who contributed their services. So I salute them, and still we hope that this union body will work harder and harder than the previous student union. Thank you very much. Thank you. সম্প্ৰতি চলি আছে নিৰ্বাচনৰ ভোট গণনা কাৰ্য। ভোট গণনা প্ৰথম ফলাফল অনুসৰি ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ পদৰ বাবে ইতিমধ্যে কাইছেছং ৰংপিৰ জয়লাভ হোৱা বুলি জানিব পৰা গৈছে। কাৰ্বি আংলং জিলা পৰিষদৰ অধীনস্থ ভূমি আৰু ৰাজহ সন্দৰ্ভত পৰ্যালোচনা সভা অনুষ্ঠিত হয় ডিফু আৰ্বৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰত। কাৰ্বি আংলং জিলা পৰিষদৰ অধীনস্থ ভূমি আৰু ৰাজহ সন্দৰ্ভত পৰ্যালোচনা সভা অনুষ্ঠিত হয় ডিফু আৰ্বৰেটাম ক্ৰাফ্ট চেণ্টাৰত। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই পৰ্যালোচনা সভাত ৰাজহ সন্দৰ্ভত গুৰুত্বপূৰ্ণ দিশবোৰ আলোচনা বিলোচনা কৰা হয়।
উল্লেখ্য এই পৰ্যালোচনা সভাত মুখ্য কাৰ্যবাহী সদস্যকে ধৰি ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছকে ধৰি মংগল সিং টিমু প্ৰমুখ্য কেইবাগৰাকী EM তথা MSc সকল উপস্থিত থাকে লগতে উপস্থিত থাকে ভূমি আৰু ৰাজহ বিভাগৰ সচিব তথা বিষয়া কৰ্মচাৰী সকল কাৰ্বি আংলঙৰ ধনশিৰি পৰিষদ সমষ্টিৰ অভাৱগ্ৰস্ত তথা দুখীয়া হিতাধিকাৰী সকলৰ দুখৰ কাহিনী শুনিব কোনে 2016-17 বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বিনামূলীয়া ঘৰ নিৰ্মাণ কৰি দিয়াৰ নামত প্ৰবঞ্চনা চৰকাৰৰ ঘৰ নিৰ্মাণৰ নামত মাত্ৰ প্ৰায় 40% কাম কৰি পেলাই থৈছে দুবছৰ ধৰি এতিয়ালৈকে এই আধৰুৱা ঘৰ নিৰ্মাণৰ প্ৰসংগত কোনো চৰকাৰৰ এজেণ্ট নতুবা কোনো পালি নেতাও উপস্থিত নহহি খবৰ ল'বলৈ হয় দুখীয়া হিতাধিকাৰীৰ আশা আৰু ভৰসাৰ সৈতে হেতালি খেলিছে চৰকাৰে পৰিৱৰ্তনকামী বিজেপি চৰকাৰে পৰিৱৰ্তনৰ নামত এই দুখীয়া লোকসকলক প্ৰদান কৰিছে এই আধৰুৱা ঘৰ আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে ঘৰসমূহ নিৰ্মাণ কৰিবলৈ গৈ প্ৰায় 60% কাম নকৰাকৈ পেলাই থৈ দিছে এই ঘৰবিলাকটো বনোৱাটো 2 বছৰ মান হৈ গ'ল কিন্তু এতিয়ালৈকে আনকমপ্লিটেড আছে এইটো কোনে এজেণ্ট আছে বা কন্ট্ৰাক্টৰ কোনে আছে মই এইটো কথাটো নাজানো তথাপিও যোনে বনাব আহে সিহঁতক মই বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছো এই গাঁৱৰ গৰীব মানুহবিলাকৰ ঘৰটো সোনকালে হ'ব লাগে মোৰ কথাটো এইটোহে আৰু এইকেইদিন মই এই ঘৰ বনোৱা মানুহবিলাকো অলপমান জোৰ কৰি পেলাই সিহঁতে মিস্ত্ৰীটো এইকেইদিন ভিতৰতে পঠাব বুলি কৈছে তথাপিও কি হয় এতিয়ালৈকেতো একো দেখা নাই 2 বছৰ মানটো হ'ল কমপ্লিট 2 বছৰ মানটো হৈ গ'ল এতিয়া হেঁতে কি কৰিব বুলি কৈ আছে না কেনেকুৱা মোৰ ওচৰতটো কৰিব বুলিতো কৈ আছে আৰু মই এইটো বিচাৰে সোনকালে হ'ব লাগে আপুনি এজ এ গাঁওবুঢ়া হিচাপত মানে এইটো এপিল কৰিছে এইটো মই বাৰ বাৰ কৈ আছো সিহঁতক দুখীয়া হিতাধিকাৰীসকলে আমাৰ সাংবাদিকক জানিবলৈ দিয়া মতে বিগত 2 বছৰ ধৰি পেলাই থৈছে আধৰুৱা অৱস্থাত আধৰুৱা কাম কৰি ইতিমধ্যে গৃহ নিৰ্মাণৰ নামত লুম্বাজং ব্লক উন্নয়ন খণ্ডৰ একাংশ কৰ্মচাৰী আৰু ঠিকাদাৰৰ মিলি ভকত সমুদায় ধন হজম কৰি পেলোৱাৰ তীব্ৰ অভিযোগ উত্থাপিত হৈছে সচেতন মহলৰ মাজত ধনশিৰিৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ বোকাজানত ড্ৰাগছ বিৰোধী সজাগতা সভা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং কমিটিৰ সৌজন্যত বোকাজান বিদ্যাসাগৰ জুনিয়ৰ কলেজত অনুষ্ঠিত কৰা হয় ড্ৰাগছ বিৰোধী বিষয়ত সজাগতা সভা বিশিষ্ট সমাজকৰ্মী অম্বেশ্বৰ চেতিয়াৰ পৌৰোহিত্যত অনুষ্ঠিত এই ড্ৰাগছ বিৰোধী সজাগতা সভাত কাৰ্বি লামমেট আমিৰ উপদেষ্টা বাৰিম ইংটি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জিতু ফুকন বোকাজান প্ৰেছ ক্লাবৰ সম্পাদক আনন্দ তেৰাং সদস্য বিষ্ণু লেখথে প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলে অংশ লয় সভাত বোকাজান নগৰ এলেকাত উঠি অহা নৱপ্ৰজন্মৰ মাজত ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী সেৱনৰ প্ৰতি আকৰ্ষণ দেখি দুখ চিন্তা ব্যক্ত কৰে সভাত ভাগ লোৱা অতিথি তথা চিন্তাবিদসকলে উঠি অহা যুৱ সন্তানসকল বিষাক্ত নিচা সেৱনৰ বাবে বহু পৰিয়াল হতাশগ্ৰস্ত হৈ পৰিছে লগতে নিচা সামগ্ৰীৰ প্ৰতি আসক্ত তথা নিচা সামগ্ৰী সেৱনৰ বাবে এনে বহু পৰিয়ালৰ সন্তানসকলৰ ভৱিষ্যত ধ্বংসৰ গৰাহত ভৰি দিয়া বুলি চিন্তা ব্যক্ত কৰে আনহাতে দেশৰ ভৱিষ্যত নাগৰিক স্বৰূপ নতুন প্ৰজন্মই নিচাজাতীয় সামগ্ৰী সেৱনৰ প্ৰতি নহয় উপযুক্ত সময়ত উপযুক্ত শিক্ষা আহৰণত ধ্যান দিয়াৰ ওপৰত জোৰ দি ভাষণ প্ৰদান কৰে বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এডিছন বাণিজ্যিক বিৰতিৰ Chloride Unisex Beauty Parlor Hinben War Saikimi Kipipon. Lasila Sonobor Saikimi along Ninghangatum Ali Chuendunikha.
Warsai kemi laki chiklu jontro kophan kapamala seke piponji. Lasi apor panhok he pin pen Claret Unisex Beauty Parlor along Patibok Damiknon, Rong Parpi, Rong Berot, near Iron Bridge, Dipukar Bianglong. Lasi lan soseka chini le thoji aphan laswa number 600-121-3664 along Humriknon. Wang tha wang ik tha electronic hormone nang litum ador kijum hek pen longpon ikji lasi apor pacheton dun pen warsai kemi chu endun iksanang nang litum longpon ikji lake fridge along abrain LG Samsung Sony Whirlpool Haier TV along abrain dolake LG Samsung BPL Akai washing machine abrain lake Samsung LG Haier lapen ke du thulang Plastic chair table, steel lapen plywood furniture, lapen ke solar inverter da longpon ikji. Lasinang litum nang humri ignon Asok Prasad Chateri, Bukulia Electronic and Electrical Akulat, Bukulia Main Market, Karbi Anglong, Assam. On the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam.
come and test drive Nissan New Sero India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 78200 Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh. Along with special offers of Ford Doctor, check on the given screen. For more details, contact sales consultant Bisnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Simonjir Children Park come picnic spot. A place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 33731. 93652-07012. Simonjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecho ason la penthesre alang hithi gulat along longpon ikji. Kang sirtang kijun alang tharwe alang theso alang kecho ajam thu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. Chlorate Beauty Salon Unisex is opening its door for 6-month crash course on beautician and cut. Interested person may kindly come and contact Chlorate Beauty Salon Unisex near Iron Bridge, Rongparbi Road, Depot, Karbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলঙৰ সমগ্ৰ প্ৰান্তত থকা মাণ্ডলিক কেচিএছৰ উদ্যোগত আগন্তুক ২৭ সংখ্যক কাৰ্বি ৰিছ নিমছ আৰং আজিৰ উদযাপনৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি তুলিছে তুংগত ক্ষিপ্ৰ গতিৰে আগবাঢ়িছে প্ৰয়োজনীয় নিৰ্মাণ কাৰ্য এনে পৰিপ্ৰেক্ষিতত পিছ পৰি থকা নাই হামৰেন মাণ্ডলিক কেচিএছও হামৰেন মাণ্ডলিক কাৰ্বি ৰিছ নিমছ আৰং আজি সফল সম্পাদনৰ বাবে ইতিমধ্যে গঠন কৰা অভ্যৰ্থনা কমিটিয়ে বিভিন্ন সাংগঠনিক তথা কাৰ্য সম্পাদনৰ দায়িত্ব উপকমিটিসমূহক প্ৰদান কৰি কাৰ্য পৰিচালনা কৰি থকাৰ মাজতে এই সন্দৰ্ভত বিস্তৃত আলোচনাৰ বাবে মাণ্ডলিক কেচিএছৰ সভাপতি মোহন সিং টেৰাঙৰ পৌৰোহিত্যত মঙলবাৰে অনুষ্ঠিত হয় এখনি গুৰুত্বপূৰ্ণ সভা Jota hawaramai longke terang atumke ingkornar kebelo ingkornar kebelo ani tumi teglong mangke krepo
kata krep pri asing kewangi pan cuma hinten man thairam long lo tapi naso hawa terang amai jam terang tame la krep pri krep phang ke non hadak rong ru palong ka charli hai mane sikki pon bom thek pon lo tante non pining ingdeng ko trok ki la hawa ri to rong je long kacipati position ko an kabdo ko beda kacipati ponji son fikare siduk সম্পাদক চাৰমেন ইংটিৰ উদ্দেশ্যে ব্যাখ্যাৰে অনুষ্ঠিত এই সভাখনত আৰং আজিৰ সময়ত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত বিচাৰৰ ভাৰ ব্যক্তি বিশেষক দায়িত্ব পূৰণ কৰাকে ধৰি গুৰুত্বপূৰ্ণ দিশসমূহৰ সম্পৰ্কত আলোচনা বিলোচনা কৰে হামৰেনৰ পৰা সুন্দকৰ ৰিপৰ্ট কাট নিউজ বোকাজানৰ খটখটি লংকাথাৰ গাঁৱৰ নিবাসী চন্দ্ৰ কাথাৰ আৰু কাৰেং টিছপিৰ জীয়ৰী মুনমুন ইংটি কাথাৰ পি বিশ্বৰ বিভিন্ন কোণাৰ পৰা স্পেইনৰ বিভিন্ন মহাবিদ্যালয়ৰ বাবে ৪,০০০ গৰাকী ইংৰাজী বিভাগৰ সহকাৰী প্ৰবক্তা পদৰ বাবে স্পেইন চৰকাৰে বিচাৰিছিল আবেদন বোকাজানৰ খটখটি লংকাথাৰ গাঁৱৰ নিবাসী চন্দ্ৰ কাথাৰ আৰু কাৰেং টিছপিৰ জীয়ৰী মুনমুন ইংটি কাথাৰ পি বিশ্বৰ ভিতৰত কোণাৰ পৰা স্পেইনৰ বিভিন্ন মহাবিদ্যালয়ৰ বাবে ৪,০০০ গৰাকী ইংৰাজী বিভাগৰ সহকাৰী প্ৰবক্তা পদৰ বাবে স্পেইন চৰকাৰে বিচাৰিছিল আবেদন ভাৰতৰ পৰা এইসমূহ পদৰ বাবে ৭ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল সেই ৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছিল অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ জীয়ৰী মুনমুন ইংটি কাথাৰপি সাক্ষাৎকাৰত বহি সহকাৰী প্ৰবক্তা পদৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈ সম্প্ৰতি স্পেইন পালেগৈ মুনমুন আৰু যোগদান কৰিলে নিজ কৰ্তব্যত সুদূৰ স্পেইনলৈ গৈ শিক্ষকতাৰ দৰে মহৎ চাকৰিত সেৱা আগবঢ়োৱা মুনমুনলৈ আমাৰ কাট নিজৰ পৰিবাৰৰ পৰা থাকিল হিয়া ভৰা শুভেচ্ছা মুনমুন সফল শিক্ষয়িত্ৰী হিচাপে স্পেইনত সুখ্যাতি লাভ কৰক আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ